আজিৰ আলোচনাত আমি ভাষা বিজ্ঞানৰ ৰূপতাত্ত্বিক অধ্যয়নৰ দুটা অতি গুৰুত্বপূৰ্ণ উপাদান বা ধাৰণা আকৃতি আৰু প্ৰাকৃতিৰ মাজত থকা প্ৰধান পাৰ্থক্যসমূহ আলোচনা কৰিবলৈ লৈছো। ইতিমধ্যে আমি আকৃতি আৰু প্ৰাকৃতিৰ ধাৰণা সম্পৰ্কে আলোচনা কৰিছো। ইতিমধ্যে কৰা আলোচনাৰ লগত আজি সামৰি লোৱা আলোচনা সংযুক্ত কৰি ল'লে আকৃতি আৰু প্ৰাকৃতিৰ সম্পৰ্কে অধিক স্পষ্টৰূপে বুজিবলৈ সক্ষম হোৱা যাব। আকৃতি ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰতম অৰ্থবহ গোট। প্ৰাকৃতিৰ লগত তুলনাৰ প্ৰসংগত ক'ব পাৰি আকৃতি হৈছে প্ৰাকৃতিৰ আক্ষৰিক বা ধ্বনিতাত্ত্বিক প্ৰকাশ। আনহাতে প্ৰাকৃতি ভাষা এটাৰ আটাইতকৈ ক্ষুদ্ৰতম ব্যাকৰণগত গোট। কথাষাৰ বুজিবৰ বাবে আমি এটা উদাহৰণ ল'ব পাৰোঁ। হাতেৰে এই পদটোক যদি আমি খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে ক্ষুদ্ৰ অংশত বিভক্ত কৰোঁ তেতিয়া আমি দুটা অংশ পাম, হাত আৰু অন্ত এটা আকৃতি বা অংশ পাম এৰে। আনহাতে কটাৰীৰে পদটোক যদি আমি বিভক্ত কৰোঁ তেতিয়া আমি দুটা অংশ পাম, আদি আকৃতিটো পাম কটাৰী আৰু অন্ত আকৃতিটো পাম ৰে। মন কৰিবলগীয়া কথাটো হৈছে দুইটা পদৰে খণ্ডিতকৰণ প্ৰক্ৰিয়াত পোৱা প্ৰথম অংশকেইটা বা আদি আকৃতিকেইটা যিহেতু উচ্চাৰণ ভিন্ন, বানান ভিন্ন, স্বাভাৱিকতে ইহঁতি দুটা পৃথক আকৃতি বা পৃথক প্ৰাকৃতি, এই বিষয়ে কোনো সন্দেহ নাই। কিন্তু অন্ত আকৃতি দুটা ভিন্ন, প্ৰথমটো হৈছে এৰে আৰু দ্বিতীয়টো হৈছে ৰে। আনহাতে এই এৰে আৰু ৰে এই দুয়োটা আকৃতিয়ে যিহেতু একেই ব্যাকৰণগত তাৎপৰ্য বহন কৰিছে, দুয়োটাই কৰণ কাৰকৰ বিভক্তিৰ ভূমিকা পালন কৰিছে, গতিকে ইহঁত এটা মাত্ৰ প্ৰাকৃতি। দুইটা শব্দত অন্ত আকৃতি ভিন্ন কিন্তু প্ৰাকৃতি একেটাই। কৰণ কাৰক প্ৰাকৃতিয়ে দুটা পৃথক শব্দত দুটা পৃথক আক্ষৰিক ৰূপ লাভ কৰিছে। আক্ষৰিক ৰূপৰ নিচিনাকৈ আমি ধ্বনিতাত্ত্বিক দৃষ্টিৰেও কথাষাৰ বিচাৰ কৰিব পাৰোঁ। অসমীয়া ভাষাত এই ধ্বনিতত্ত্বৰ দৃষ্টিৰে বিচাৰ কৰিব পৰা উদাহৰণ কিছু কমভাৱে আমি ইংৰাজী উদাহৰণেই লৈছোঁ। ইংৰাজী এই মিষ্ট পদটো তাৰ উচ্চাৰণ হয় মিষ্ট, যদিও বানান MISSED শেষত ED আছে, কিন্তু আমি শেষ উচ্চাৰণটো টিয়ে কৰোঁ। এই শব্দটো বা এই পদটো বিভক্ত কৰিলে আমি আদি আকৃতিটো পাম মিছ আৰু অন্তটো পাম টি। তেনেদৰে মুভ শব্দটো বিভক্ত কৰিলে আমি আদি আকৃতিটো পাম মুভ আৰু অন্ত আকৃতিটো পাম টি। এতিয়া আগৰ নিচিনাকৈ মিছ আৰু মুভ এই আদি আকৃতিকেইটা ভিন্ন বা আদি প্ৰাকৃতিকেইটা ভিন্ন, এই বিষয়ে সন্দেহ নাই। কিন্তু অন্ত আকৃতি দুটা যদিও ভিন্ন, এটা টি আৰু আনটো ডি, আনহাতে এই টি আৰু ডি এই আকৃতি দুটাই যিহেতু একেই ব্যাকৰণগত তাৎপৰ্য বহন কৰিছে বা একেই অৰ্থৰ ভূমিকা পালন কৰিছে, দুইটাই অতীত কালবাচক প্ৰত্যয়ৰ ভূমিকা পালন কৰিছে, গতিকে ইহঁত এটাই প্ৰাকৃতি, আকৃতিহে ভিন্ন ভিন্ন। দ্বিতীয় এটা বিশেষত্ব, আকৃতি ব্যাকৰণগত বিশ্লেষণৰ মূৰ্ত উপাদান, প্ৰাকৃতি ব্যাকৰণগত বিশ্লেষণৰ বিমূৰ্ত উপাদান। আকৃতিক মূৰ্ত উপাদান বুলি এই কাৰণে কোৱা গৈছে যে আকৃতিবোৰ সদায় ভাগ ভাগ কৰি দেখুৱাব পাৰি, সি তাৰ আক্ষৰিক ৰূপৰ যোগেদিয়ে হওক বা উচ্চাৰণৰ যোগেদিয়ে হওক। আনহাতে প্ৰাকৃতিক সদায় বিভক্ত কৰি দেখুৱাব হয়তো নোৱাৰিবও পাৰি, বা প্ৰাকৃতিৰ প্ৰসংগ যেতিয়া কোৱা হয় তাৰ আক্ষৰিক ৰূপ বা ধ্বনিতাত্ত্বিক ৰূপতকৈ এই ৰূপবোৰে বহন কৰা ব্যাকৰণগত বিশেষত্ব বা অৰ্থৰ প্ৰসংগহে যিহেতু অধিক গুৰুত্বপূৰ্ণ, গতিকে প্ৰাকৃতিক ব্যাকৰণগত বিশ্লেষণৰ বিমূৰ্ত উপাদান হিচাপে বিবেচনা কৰা হেজুগুত হৈ পৰে।
আকৃতি ৰূপতাত্ত্বিক অধ্যয়নৰ খণ্ডিতকৰণ প্ৰক্ৰিয়াত পৰা চিনাক্ত কৰিব পৰা ক্ষুদ্ৰ অংশ ইতিমধ্যে উল্লেখ কৰা বিশেষত্বটোৰ লগত সংগতিপূৰ্ণ প্ৰাকৃতি প্ৰকৃতাৰ্থত চিনাক্ত কৰিব পৰা খণ্ডিত অংশ নহয় এইবোৰ শব্দকণ গঠন প্ৰক্ৰিয়াৰ নেপথ্যত থকা কিছুমান কাৰকীয় উপাদান ইংৰাজীত যাক কোৱা হয় ফেক্টৰিয়েল কম্পনেণ্ট আমি আকৌ দুটামান উদাহৰণ সৈতে কথাষাৰ বুজিবলৈ চেষ্টা কৰিছো মোৰ এই পদটোক যদি বিভক্ত কৰা হয় আমি দুটা অংশ পাম মই যোগ সম্বন্ধ কাৰক যাৰ চিনটো হৈছে ৰ আৰু মোলৈ এই পদটোক বিভক্ত কৰিলে আমি দুটা অংশ পাম মই আৰু নিমিত্ত কাৰক লৈ এই মই আৰু সম্বন্ধ কাৰকৰ চিন ৰ এই দুটা এনেভাৱে সংযুক্ত হৈ আছে বা এনেভাৱে একাকাৰ হৈ আছে এটো প্ৰকৃতাৰ্থত আমি আকৃতি নিচিনাকৈ বা আকৃতি প্ৰসংগ আলোচনা কৰোঁতে যেটো কথা উল্লেখ কৰা গৈছিল প্ৰকৃতাৰ্থত তাক বিভক্ত কৰি দেখুৱাব নোৱাৰি এই আমি বহু সময়ত বুজি ল'ব লগা এটা অংশ ঠিক তেনেকৈ আমি যদি ইংৰাজী দুটা শব্দ লওঁ মেন শব্দটো এম ই এন ৰ প্লুৰেল ফৰ্ম এই এম ই এন বা মেন শব্দৰ বহুবচনৰ ৰূপটোক যদি আমি ব্যাকৰণগত দৃষ্টিৰে ক্ষুদ্ৰ অংশত বিভক্ত কৰিবৰ চেষ্টা কৰোঁ তেতিয়া আমি তাক এনেকৈ দেখুৱাব লগা হয় এম এ এন প্লাছ প্লুৰেল মাৰ্কাৰ আমি ইংৰাজী বুক শব্দটো নিচিনাকৈ পিছত এটা এছ আছে বুলি আমি ইয়াত দেখুৱাই দিব নোৱাৰো কিন্তু আমি জানো যে সিঙ্গুলাৰ ফৰ্মটোৰ লগত বা একবচনৰ ৰূপটোৰ লগত বহুবচনৰ ৰূপ এটা সংযুক্ত হৈহে এই বহুবচনৰ ৰূপটো সাধিত হৈছে গতিকে ইয়াক আমি এনেধৰণে দেখুৱাব লগা হয় মেন যোগ প্লুৰেল মাৰ্কাৰ তেনেদৰে মাই শব্দটোৰ ক্ষেত্ৰতো একেই হ'ব মাউস যোগ প্লুৰেল মাৰ্কাৰ এনেধৰণৰ শব্দবোৰত যেহেতু আমি পোনপটীয়াকৈ ভাঙি দেখুৱাব নোৱাৰো ইয়া ব্যাকৰণগত তাৎপৰ্যবোৰ আমি বুজিহে ল'ব লগা হয় গতিকে প্ৰাকৃতিক প্ৰকৃতাৰ্থত খণ্ডিতকৰণ প্ৰক্ৰিয়াৰে খণ্ডিত কৰি দেখুৱাব পৰা অংশ বুলি আমি ক'ব নোৱাৰো শব্দ গঠন প্ৰক্ৰিয়াত থকা এইবোৰক কিছুমান কাৰকীয় উপাদান হিচাপেহে বিবেচনা কৰিব পাৰো অন্য এটা বিশেষত্ব একেটা শব্দত নিহিত আকৃতি আৰু প্ৰাকৃতিৰ সংখ্যা ভিন্ন হ'ব পাৰে প্ৰাকৃতিৰ সংখ্যা আকৃতিৰ সমান বা ততোধিক যদি দুটামান উদাহৰণ লওঁ ইতিমধ্যে আমি আলোচনা কৰিছো মেন ঘিষ্ট ঘোষ শব্দৰ বহুবচন ৰূপ মাইস তোৰ তাৰ যাৰ এই শব্দবোৰত যেহেতু আমি পোনপটীয়াকৈ ভাঙিব নোৱাৰো গতিকে এটাকৈহে আকৃতি আছে কিন্তু ইয়াৰ ব্যাকৰণগত দৃষ্টিভংগীৰে আমি যেহেতু ক্ষুদ্ৰ অংশত বিভক্ত কৰিব পাৰো বা প্ৰাকৃতিক দৃষ্টিভংগীৰে যেহেতু আমি ইয়াক সৰু সৰু অংশত বিভক্ত কৰিব পাৰো বা বিভক্ত হৈছে বুলি বুজি ল'ব পাৰো গতিকে প্ৰতিটো শব্দত কিন্তু দুটাকৈ আমি প্ৰাকৃতি পাম অন্য এটা বিশেষত্ব সকলো আকৃতিয়ে প্ৰাকৃতি কিন্তু সকলো প্ৰাকৃতি আকৃতি নহবও পাৰে সকলো আকৃতিয়ে প্ৰাকৃতি যেতিয়া আমি ক্ষুদ্ৰ অংশত বিভক্ত কৰিব পাৰিছো বিভক্ত কৰা অংশসমূহে যেহেতু এক বিশেষ ব্যাকৰণগত ভূমিকাও পালন কৰিব স্বাভাৱিকতে সকলো আকৃতিয়ে প্ৰাকৃতি হ'ব কিন্তু সকলো প্ৰাকৃতি আকৃতি নহবও পাৰে ইতিমধ্যে আমি বহুকেইটা উদাহৰণ আলোচনা কৰিছো সকলো আমি ভাঙি দেখুৱাব নোৱাৰিবও পাৰো এই ধাৰণাটোৰ লগতে আমি শূন্য প্ৰাকৃতিৰ প্ৰসংগটো উল্লেখ কৰিব পাৰো শূন্য প্ৰাকৃতি জিৰ' এলিমেন্টৰ ধাৰণা এটা আছে য'ত আমি পোনপটীয়াকৈ বুজি লৈছো যে কিবা এটা অংশ সংযুক্ত হৈ আছে ৰূপ এটা তাত হয়তো সংযুক্ত হৈ আছে কিন্তু আমি পোনপটীয়াকৈ ভাঙি দেখুৱাব পৰা নাই এনেকুৱা অংশবোৰক আমি শূন্য প্ৰাকৃতি বুলি বুজিছো বা ইংৰাজীত যাক কোৱা হয় জিৰ' এলিমেন্ট আনহাতে শূন্য আকৃতিৰ ধাৰণা নাই আকৃতি হ'বলৈ হ'লে তাৰ এটা পৃথক উচ্চাৰণ বা পৃথক আক্ষৰিক ৰূপ থাকিবই লাগিব পৃথক আক্ষৰিক ৰূপ বা পৃথক উচ্চাৰণ নোহোৱাকৈও একোটা প্ৰাকৃতি হ'ব পাৰে অসমীয়াত যদি আমি উদাহৰণ লওঁ ৰামে খালে ৰাম যোগ কটাকাৰকৰ চিন এ আছে ৰামে খালে আনহাতে ৰাম হুলে ৰামে হুলে হ'ব নোৱাৰে আমি জানো অসমীয়া ব্যাকৰণৰ প্ৰসংগত যে
সকৰ্মক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তা-কাৰকৰ চিন লাগে, কিন্তু অকৰ্মক ক্ৰিয়াৰ ক্ষেত্ৰত কৰ্তা-কাৰকৰ চিনটো ব্যৱহাৰ নহয়। এনেকুৱা পদসমূহত আমি শূন্য প্ৰাকৃতি সংযুক্ত হৈ আছে বুলি বুজিব পাৰো বা বুজি লওঁ। ইংৰাজী উদাহৰণৰ প্ৰসংগত আমি যদি কওঁ, কিছুমান শব্দ আমি পাওঁ যেনেকৈ এয়াৰক্ৰাফ্ট, শ্বিপ। এই শব্দবোৰ একবচনৰ ৰূপ আৰু বহুবচনৰ ৰূপ একেই। গতিকে ব্যাকৰণগত দৃষ্টিৰে এই শব্দবোৰৰ বহুবচনৰ ৰূপবোৰ দেখুৱাব লগা হ'লে ইয়াৰ লগত আমি 0 এলিমেণ্ট বা শূন্য প্ৰাকৃতি সংযুক্ত হৈ আছে বুলি দেখুৱাব লগা হয়। তেনেদৰে ইংৰাজী কিছুমান ইৰেগুলাৰ ভাৰ্বৰ যেনেকৈ কাষ্ট, কাট, এইবোৰৰ যিহেতু পাষ্ট টেন্স বা অতীতকালৰ ৰূপবোৰৰ সম্পূৰ্ণ একেই, দুইটাৰ বানান একেই, উচ্চাৰণ একেই, এই শব্দবোৰতো 0 এলিমেণ্টহে সংযুক্ত হৈ আছে বুলি আমি দেখুৱাব লগা হয় বা বুজিব লগা হয়। আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে এই আলোচনাটোৰ লগত জড়িত বা বিষয়কেইটা সামৰি লোৱা কেইখনমান পুথিক ইয়াত উল্লেখ কৰা গৈছে। আশা কৰিছোঁ শিক্ষাৰ্থীসকলে এই পুথিসমূহ পঢ়ি বিষয়টো অধিক ভালভাৱে বুজি ল'বলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাইছোঁ।